মেম আমি যে আশা কৰোঁ আশাৰ বিষয়ে অলপ ক'বচোন আশাই মানুহক জীৱন দিয়ে আশা নিৰাশাৰ মাজত প্ৰাপ্তিৰ আনন্দময় অনুভূতিয়ে মানুহৰ মনত জন্ম দিয়ে এক মধুৰ কামনা ফল প্ৰাপ্তিৰ বাসনা যাক আমি কওঁ আশা আশাই মানুহক জীয়াই থাকিবলৈ শিকায় কবিৰ ভাষাত জীৱন গছৰ পুলি নৰ বা নৰ মানে মানুহ দেই নৰ সেই ফুলৰ মালি আশা তাৰ সঞ্জীৱনী পানী নহ'লে ফুলনি ডৰা খন্তেকতে জয় পৰা নাই তাৰ একোৱে মোহিনী মানৱ জীৱনৰ এই অনিত্যতাৰ স্বৰূপ উদ্ঘাটন হোৱাৰ পিছতো মানুহে জীয়াই থাকে কিয় কাৰণ আমি আশা কৰোঁ নহয় জানো আৰু আশাক লৈ জীয়াই থাকোঁ জীৱনৰ আবেদনময় মাদকতাৰ মূলতে আশা আশাই জীৱনৰ চালিকা শক্তি প্ৰাণ প্ৰদীপ আশাই হয়তো আমাৰ জীৱনটোক জীৱন্ত কৰি ৰাখিছে নহ'লে মৃত্যুৰ আগতে আমাৰ ইমান যে আশা নহয় জানো আমি কিছুমান মানুহে এনেকুৱা আমি জানো যে কাইলৈ আমাৰ মৃত্যু হ'ব তথাপিও আমাৰ আশা থাকে নহয় জানো আমি ক'ব নোৱাৰোঁ ন আমাৰ মৃত্যু কেতিয়া হয় তথাপিও আমাৰ আশাৰ শেষ নাই আশাৰ জন্ম হয় হৃদয়ত এই আশাই দেহৰ ৰন্ধে ৰন্ধে জগাই তোলে প্ৰাণ প্ৰাচুৰ্যময় উন্মাদনা জীৱনৰ কাব্যময় মাধুৰিমা আশা অবিহনে একো সম্ভৱ নহয় সকলো সৃষ্টিৰ মূলতে আশা পৰিৱৰ্তনৰ আশা মৃত্যুৰ পিছত পুনৰ জন্ম লোৱাৰ আশা নৈৰাশৰ মূলতো আশা জীৱনৰ যন্ত্ৰণাত কাতৰ হৈ আত্মহত্যাৰ পথ বাছি লোৱাজনৰো জীৱনৰ যন্ত্ৰণাৰ পৰা মুক্তি লাভৰ আশা থাকে পিতৃৰ আশা পুত্ৰ কন্যাৰ ওপৰত স্ত্ৰীৰ আশা স্বামীৰ ওপৰত শিক্ষকৰ আশা ছাত্ৰ ছাত্ৰীৰ ওপৰত হয় নহয় বাৰু মুঠৰ ওপৰত সকলোতে আশা জীৱন আৰু জগত উভয় বৰ্তি আছে আশাৰ ওপৰত মানুহৰ আশাই কোনো পৰিধি নামানে ই দিগন্তৰ দৰেই পৰিধিহীন মানুহৰ আশা হেঁপাহ যিমানেই পূৰ্ণ হয় সি সিমানেই বাঢ়ি গৈ থাকে জীৱনৰ শেষ মুহূৰ্তত ভাগৰুৱা আত্মাই ইহজগতৰ পৰা পৰজগতলৈ গমন কৰাৰ স্বৰ্ণালী ক্ষণতো থাকে এক অতৈজ্ঞ আশা আৰু অলপ সময় জীয়াই থকা হ'লে নহয় জানো আমি তেনেকৈ নাভাবোঁ জানো আৰু যদি আৰু অলপ সময় জীয়াই থাকিব পাৰিলোহেঁতেন মানুহৰ নশ্বৰ দেহৰ সমাধি হয় কিন্তু আশাৰ সমাধি নহয় আশাই যিদৰে জীৱনৰ তমসাচ্ছন্ন অলিগলি পোহৰাই ভৱিষ্যতৰ দিশত আগবঢ়াই নিয়ে সেইদৰে অতৈজ্ঞ আশাই কিন্তু মানুহৰ পৰা মানুহ হোৱাৰ গৌৰৱ কোনো কঢ়িয়াই নিয়ে এই ক্ষেত্ৰত আশাক আমি পোহৰৰ সৈতে এৰি যাব পাৰোঁ পোহৰৰ কাৰণে আমাৰ আশে পাশে থকা সকলো বস্তু দৃশ্যমান হয় সেই কথা সঁচা কিন্তু অতি তীব্ৰ পোহৰৰ ৰশ্মি আমাৰ চকুত পৰিলে আমি সন্মুখৰ বস্তু একোৱে নেদেখা হৈ পৰোঁ হয় নহয় বাৰু ঠিক তেনেদৰে আশায়ো মানুহৰ জীৱনক ৰঙিয়াল কৰাত সহায় কৰে কিন্তু অতৈজ্ঞ আশাই মানুহক অন্ধ কৰে প্ৰাপ্তিৰ বাঞ্ছাই মানুহক আত্মকেন্দ্ৰিক আৰু স্বাৰ্থপৰ কৰি তোলে আত্মসিদ্ধিৰ বাবে মানুহে মানুহক পাহৰি যায় বৰ্ষা ঋতুৰ দৰে আশাও বৰ প্ৰিয় বৰ্ষাই যিদৰে গ্ৰীষ্মৰ শুষ্ক প্ৰাণহীনতাক বৃষ্টিৰ প্ৰভাৱেৰে জীপাল কৰি তোলে তেনেদৰে আশায়ো মানুহক সজীৱ কৰি তোলে আকৌ বৰ্ষাৰ প্লাৱনৰ তাণ্ডৱে যিদৰে ধ্বংস মাতি আনে সেইদৰে অতৈজ্ঞ আশায়ো মানুহক ধ্বংস কৰে তথাপি কওঁ আশাই মানুহক জীৱন দিয়ে যিদৰে বৰ্ষাই শুকান গছৰ গাঁত সানে প্ৰাণময় শ্যামলিমাৰ যৌৱনময় আৱেগ সেয়ে আপুনিও আজিৰ পৰা দুঃচিন্তাবোৰ আঁতৰাই আশাৰ শলিতাত বন্তি জ্বলাই আগবাঢ়ক পোহৰৰ বাটত ধন্যবাদ